হেল্ল' ফ্ৰেণ্ডছ, সকলোৰে ভালনে? মোৰ ভালেই। মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ব্লগছ। মই বৰ্তমান ব্ৰেকফাষ্ট কৰিলোঁ আৰু বৰ্তমান বাজিছে 9টা। আজি ব্ৰেকফাষ্টৰ এটা হেল্থি ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমতে ৰেচিপিটো চাই লওক, তাৰপিছত আৰু আগবাঢ়িম ভিডিঅ'টো। পানী পিঠা বনাবৰ বাবে পিঠাগুড়ি ল'ব জোখমতে আৰু পিঠাগুড়ি আৰু পানী দি এটা ঘোল বনাই ল'ব। দেখিছে কিমান পনীয়া কৰিব লাগে, মই দেখাই দিছোঁ। আৰু তাতে সোৱাদ অনুসৰি অকণমান নিমখ দি দিব। এই পিঠাটো বনাবলৈ তেল আপোনালোকে ব্যৱহাৰ কৰিলেও হয় আৰু নকৰিলেও হয়, নিজৰ ইচ্ছামতে কৰিব পাৰে। ঘোলটো কিমান পনীয়া হয় ভালদৰে আপোনালোকে চাই লওক, দেখিলে এয়া ধৰিব পাৰে। তাৰপৰা ঘোলটো হেতাই দি লাহেকৈ টাৱাখনত দি দিব। মই বৰ্তমান এই পিঠাত তেল দিয়া নাই, দি এইদৰে বহলাই দিব, তেতিয়া পিঠাটো ভাল হয়। অলপ সময় ঢাকনখন লগাই দিব, বেছি দেৰি নালাগে। এই পিঠাটো হওঁতে আপোনাৰ খুব বেছি সময় 2 মিনিট লাগিব। আৰু ভালদৰে ছাইডকেইটা এৰুৱাই লুটিয়াবলৈ সাৱধানে লুটিয়াব, যেন পিঠাটো ভাঙি নাযায়। ছাইডকেইটা প্ৰথমতে এৰুৱাই ল'ব। দেখিছেই কিদৰে কৰিছোঁ। সিটো ফালে পিঠাটো বেছি সময় নালাগে দিবলৈ, কেইছেকেণ্ডমান দিলেই হৈ যায়। বৰ্তমান আমাৰ পিঠা হৈয়ে গৈছে। দেখিছে কিমান ধুনীয়া লাগিছে। এয়া এখন প্লেটত উলিয়াই থোৱা হৈছে। ৰাতিপুৱা হওক বা আবেলি হওক খাই চাবচোন, বহুত ভাল লাগে খাই আৰু বহুত হেল্ডিও হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? বহুত হেল্ডি হয়। ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাব আৰু একেবাৰে কম সামগ্ৰীৰে বনাব পাৰি। দেখিছে আপোনালোকে। এতিয়া মই ভাত পানী খাই বৈ আহিলোঁ। আজি ভাত নিৰামিষেই আছিলে। কুন্দুলি ভাজি, দালি আৰু আছিলে ভেন্দিৰ চব্জি। ভাত পানী খাই বৈ বৰ্তমান আজৰি হ'লোঁ। এতিয়া মই ভাবিছোঁ আপোনালোকক মই বস্তু এটা দেখাওঁ, যিটো এই লকডাউনৰ সময়ত ঘৰতে বহি কৰিব পাৰে। ঘৰত থাকি থাকি নিশ্চয় সকলোৰে আমনি লাগিছে। এই কামবোৰ কৰি থাকিবচোন, সময়বোৰ কেনেকৈ গৈ থাকে আপোনালোকে গমেই নাপাব। আহকচোন বস্তুটো চাই লওক। মাৰ এটা ব্লাউজৰ পিচ আছিলে, কটনেই আছিলে। কাপোৰযোৰ পিন্ধি বহুতবাৰ পিন্ধিলে, কিন্তু ব্লাউজৰ পিচটো এনেকৈ চিলোৱা নহ'লে, তেনেকৈ থাকিলে। মই সিদিনা বেছি দিন হোৱা নাই বাৰু, পৰহি মানে গতিকে কাপোৰ বিচাৰি ফুৰিছিলোঁ, কিবা এটা বিচাৰোঁতে পালোঁ পিচটো। সেইবাবে ভাবিলোঁ পিচটোতো নিচিলাই, কিবা এটা তাকে কৰোঁ। পিচটো সমানে কাটি পেলাই ৰুমালৰ জোখত, এয়া দেখিছে এখন ৰুমালৰ জোখত মই পিচটো ধুনীয়াকৈ কাটি পেলালোঁ। সম্পূৰ্ণ গোটেই পিচটোৰ পৰা এনেকৈ একে জোখতে 12খন ৰুমালৰ জোখত 12টা পিচ ওলালে। তাৰে মই কেইটামান ৰুমাল চিলাবলৈ কেইটামান ৰাখিলোঁ। এতিয়া বৰ্তমান মাস্ক বহুত দৰকাৰ হয়, যিহেতু কাপোৰটো কটন হয়। সেইবাবে ভাবিলোঁ মাস্ককে চিলাওঁ। মাস্কটো বাৰু মই চিলোৱা নাই, মাস্ক ভণ্টিয়ে বনালে আৰু সেয়া মা দেউতাই পিন্ধিও গ'ল কামলৈ। আৰু তাৰে এইদৰে আপোনালোকে এইদৰে পিচটোৰ বাউণ্ডৰী মাৰি ল'লোঁ। মাৰি লৈ ৰুমাল চিলাবলৈ আৰম্ভ কৰিলোঁ। মই বৰ্তমান এইখন বাউণ্ডৰী মাৰিছোঁ। আজি চিলামহে বাৰু, ফুল কৰিমহে। এখন বনালোঁ, দেখিছে আপোনালোকে। এইটো ফুল হৈ গ'ল। ফুলটো মই আপোনালোকক কৰি দেখুওৱা নাই, কাৰণ এই ফুলটো মই দি থৈছোঁ আগতে। ভিডিঅ'টোৰ লিংকটো বাৰু মই ডেছক্ৰিপশ্যনত দি দিম। একেবাৰে সহজ হয়। চাওকচোন কেনেকুৱা লাগিছে। ভাল লাগিছেনে বাৰু? যদি ভাল লাগিছে কমেণ্ট কৰিব। আৰু আপোনালোকে ঘৰত এনেকুৱা কামবোৰ কৰে নে কি জনাবচোন। যিহেতু এতিয়া লকডাউন, ঘৰতে থাকি সকলোৰে আমনিয়ে লাগিছে, সেইবাবে এইবোৰকে কৰিছোঁ। একেবাৰে সহজ কৰিবলৈ। চাওকচোন ফুলটো ভালদৰে। মই লিংকটো দি দিম বাৰু ডেছক্ৰিপশ্যনত। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিলে
প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা সাধাৰণ ৰেচিপিবোৰ ঘৰত ট্ৰাই কৰি চাব ভাল লাগে লগতে বহুত হেলদি হয় আৰু সময়বোৰ এনেই আমনিদায়ক হিচাপে পাৰ কৰাতকৈ কিছুমান এনেকুৱা কামেই কিছুমান কৰি থাকিবচোন সময়টো কেতিয়া যায় আপোনালোকে গমেই নাপাব আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আজিলৈ আহিছোঁ নমস্কাৰ ঘৰতে থাকিব সুৰক্ষিত থাকিব